আমাক লাগে উন্নয়ন, সম অধিকাৰ। এই সমন্বয়ন আৰু সম অধিকাৰ বুলি কোৱা কথাষাৰ ক'বলৈ যিমান সহজ, কিন্তু কাৰ্যক্ষেত্ৰত সেইটো কৰিবলৈ গ'লে পাৰস্পৰিক বিশ্বাসৰ প্ৰয়োজন। চবেই হাতত হাত মিলাই হাতে হাতে ধৰি একে ৰাস্তাৰে একেলগে গৈ গৈ কাম কৰি নাথাকিলে সম উন্নয়ন আৰু সম অধিকাৰ কোনোদিন নহয়, সম্ভৱ নহয়। আমি একেলগে মিলি কাম কৰিব লাগিব। যি বিটিআৰৰ কথা কৈছো, আমি বিটিআৰ ভাৰতৰ বাহিৰৰ ব্যৱস্থা নহয়, অসমৰ এইখন অসমক অখণ্ডিতভাৱে ৰাখি অসমৰে অংগ হিচাপে এই অঞ্চলৰ উন্নয়নৰ দায়িত্ব মাত্ৰ বিটিআৰ বাকী ৰাইজৰ হৈছে। তাৰ কাৰণে আজি আমি একেলগে চিন্তা কৰিব লাগিব, বিটিআৰ চুক্তিতনো কি আছে। ইয়াত কোনো জনগোষ্ঠীৰ বিৰুদ্ধে কোনো দফা লিখা হোৱা নাই, কোনো দফাত কোনোবা জনগোষ্ঠীক ক্ষতি কৰিব পৰা বিষয় লিখা হোৱা নাই। তাত লিখিছে কি, এই অঞ্চলৰ উন্নয়নৰ, আৰ্থসামাজিক উন্নয়নৰ, সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণৰ কথা ইয়াত লিখিছে। কোনোবা জনগোষ্ঠীৰ ভাষা সংস্কৃতি গৰ্ব কৰাৰ কথা ইয়াত লিখা হোৱা নাই। বিটিআৰ যিমান দিন জীয়াই থাকিব, অসমৰ ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষাও ইয়াত জীয়াই থাকিব। বিটিআৰ যিমান দিন থাকিব, অসমৰ অসমীয়া সংস্কৃতিও ইয়াত জীয়াই থাকিব। আজি কেইটামান ছ'চিয়েল মিডিয়াত পোষ্ট দি পেলাই এটা ভুল ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হয়। ভুল ধাৰণাটো কি, বিটিআৰৰ অসমীয়া ভাষাৰ অৱহেলিত হৈছে বা অৱহেলনা হৈছে বুলি লিখা হয়। ছ'চিয়েল মিডিয়া, হোৱাটছআপ আৰু ফেচবুকত পিকচাৰ ছপাই চাৰ্কুলেশ্যন কৰা হয় অসমীয়া ভাষাৰ কেনেকৈ অৱহেলনা হৈছে। কিন্তু আজি যদি মই কওঁ, অসমৰ ভিতৰত বৰাক ভেলীৰ তুলনাত যদি ক'তবা আটাইতকৈ বেছি অসমীয়া ভাষাৰ প্ৰচলন হয় বিটিআৰ অঞ্চল, বিটিআৰ অঞ্চলতে বেছিভাগ অসমীয়া ভাষাৰ প্ৰচলন হয়। বড়ো নেতাই হওক, বঙালী নেতাই হওক, চবেই অসমীয়া ভাষা কৈ আছে। এনেধৰণৰ অপপ্ৰচাৰ চলাই মানুহৰ পৰা ভোট আদায় কৰি পেলাই ৰাজনৈতিক ক্ষমতা লোৱাৰ যিটো অভিসন্ধি, এইটো আমি ভাঙি দিব লাগিব। আৰু এইটো চলি থাকে। আপোনালোকক ক'ব বিচাৰিছো, ককলাবাৰী সমষ্টি মাত্ৰ নহয়, বিটিআৰ অঞ্চলত নাঙল ভাঙি গ'ল। এই নাঙল দিয়ে হাল বোৱা নাযায়। নাঙল ভাঙি গ'ল, নাঙলেদি হাল বোৱা নাযাব। আৰু টৰ্চ লাইটৰ পোহৰ কমি গ'ল। এই টৰ্চ লাইটেদি এন্ধাৰ ৰাতিত আপুনি কোনো ঠাইত যাব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। কাৰণ ইয়াৰ প্ৰমাণ এই ককলাবাৰীতে যিকেইজন ব্যক্তিয়ে আজি UPPL যোগদান কৰিছে, তেওঁলোকে টকাৰ লগত যোগদান কৰা নাই। যিসকল শিক্ষাবিদ, শিক্ষাগুৰুৱে ইয়াত যোগদান কৰিছে, এনেই তেওঁলোকে ক্ষমতাৰ লগত যোগদান কৰা নাই। মই ভাবোঁ তেওঁলোকে বিটিআৰ চুক্তিখন ভালকৈ পঢ়া শুনা কৰিয়ে আজি সিদ্ধান্ত লৈছে যে বিটিআৰ চুক্তি সব জনগোষ্ঠীৰে চুক্তি, ইয়াৰ শান্তিৰ দলিল। আমি এইটো ৰাজনৈতিক দলিল বুলি কোৱা নাই। এইটো ৰাজনৈতিক দলিল হোৱাতকৈ বেছি শান্তিৰ দলিল বুলি কোৱা হ'লে বেছি উপযুক্ত হ'ব, তাৰ অৰ্থ বেছি ভাল হ'ব। ইয়াৰ শান্তিৰ দলিল, প্ৰগতিৰ দলিল আৰু মানুহ আৰু সমাজ সকলোৰে নিৰাপত্তা দলিল। আমাৰ ভৱিষ্যত, আমাৰ নিৰাপত্তা, আমাৰ উন্নয়ন, আমাৰ শান্তি এই বিটিআৰ চুক্তি ৰূপায়ণৰ ওপৰতে নিৰ্ভৰ কৰিছে। সেইকাৰণে আজি নাঙল ভাঙি গ'ল, টৰ্চ লাইটৰ পোহৰ কমি গ'ল। কিন্তু আমাৰ ট্ৰেক্টৰত একেটা মেচিনতে দুইটা বস্তুও আছে, নাঙলো আছে পিছফালে আৰু লাইটো আছে আগফালে। আমি দুয়োটাও আমি
এক ট্ৰেক্টৰৰ জামানা আজি তেওঁলোকে বিপিএফে ট্ৰেক্টৰত গালি পাৰিলে কি হ'ব ঘৰত গৈ গাঁৱত গৈ তেওঁলোকৰ পৰিয়ালো নাঙলৰ পৰিয়ালো ট্ৰেক্টৰেদি হাল বাই আছে হয় নে নহয় নৱশৰণীয়াৰ ট্ৰেক্টৰত গালি পাৰিব পাৰে নৱশৰণীয়াৰ দেউতাও হয়তো ঘৰ পৰিয়ালৰ গাঁৱত চবে ট্ৰেক্টৰত হাল বাই আছে ট্ৰেক্টৰত বাদ দি চলিব নোৱাৰে আধুনিক যুগত সেইকাৰণে আজি এই বিটিআৰ চুক্তিত আৰু ইউপিপিএলৰ যিটো ইস্তাহাৰ এই ইস্তাহাৰটো চাই পেলাই বিভিন্ন জাতি মানুহ ইউপিপিএলত যোগদান কৰি উন্নতিৰ এটা ভৱিষ্যত দেখিছে শান্তিৰ এটা ভৱিষ্যত দেখিছে ইয়াৰ উগ্ৰবাদী আছিল আন্দোলন আছিল ৩০-৩৫ বছৰ ধৰি আপোনালোকে দেখিলে দিন দুপৰত মানুহৰ অপহৰণ হৈছিল মানুহ হত্যা হৈছিল প্ৰতিদিনত বোম ব্লাষ্ট হৈছিল কোনে কৰিছিল আমি নাজানো আৰ্মি আহি গ'ল CRP আহি গ'ল পুলিচ আহি গ'ল চৰকাৰ কিন্তু বাৰে বাৰে আমাক কৈ আছিল উগ্ৰপন্থীক ধ্বংস কৰা হ'ব ধ্বংস কৰিব নোৱাৰিলে ৩৫ বছৰত আৰ্মিও আহিল আৰ্মিও ক'বলৈ বাধ্য হৈছে যে উগ্ৰবাদ দ্বাৰা এটা সমাধান আনিব নোৱাৰিলে উগ্ৰবাদ শেষ হৈ নাযায় এতিয়া ৰাজনীতি প্ৰক্ৰিয়া কোনে আনিব কংগ্ৰেছ গ'ল 10 বছৰ হাগ্ৰামা মহিলাই কংগ্ৰেছৰ লগত বহি পেলাই চৰকাৰ শাসন কৰিলে 4জন মন্ত্ৰী হ'ল আমি আশা কৰিছিলোঁ হাগ্ৰামাই এই উগ্ৰবাদৰ সমস্যাটো চৰকাৰত থাকি পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিব 5 বছৰ বিজেপিৰ লগত বহিল আমি আশা কৰিছিলোঁ দিল্লীত বিজেপি অসমত বিজেপি হাগ্ৰামাই এইটো সমাধান কৰি ইচ্ছা কৰিলে কেইবা মাহৰ ভিতৰত কৰিব পাৰে NDPও কৈছিল হাগ্ৰামাক আপুনি সমাধান কৰি দিয়ক 17 বছৰ হাগ্ৰামা সমাধান নকৰিল নকৰাৰ কাৰণটো হ'ল ইলেকশ্যনৰ সময়ত অবৰ অঞ্চলত NDFৰ নাম লৈ ভয় খুৱাই তেওঁলোকে ভোট আদায় কৰিছিল আমাৰ লগত থাকিলে আমি নিৰাপত্তা দিম বুলি আজি NDP সমস্যা সমাধান শান্তি স্থায়ী হৈ গ'ল আমাৰ সমাজত এতিয়া আগন্তুক 50 বছৰত কোনো অস্ত্ৰৰ আন্দোলন নহয় কোনো মানুহে ভয়ত থাকিব লগা নহ'ব এতিয়া NDP নাই কাক লৈ পেলাই ভয় খুৱাব কাৰ নাম কৈ ভয় খুৱাব এতিয়া PPFে এই নৱশৰণীয়াই কাৰ নাম লৈ পেলাই ভয় খুৱাবলৈ একো নাই এতিয়া কৈ ফুৰি আছে UPPL আহিলে বোলে আপোনালোকে অবৰসকলে ঘৰ বাৰী এৰি সব পলাব লাগিব ক'ত পলাব লাগিব কওকচোন এতিয়া ক'ত পলাব লাগিব বিটিআৰ চুক্তিত এনেকা কথা আছে জানো নাই এনেকা বিটিআৰক কাকবা উচ্ছেদ কৰাৰ ক্ষমতা দিয়া হোৱা নাই কোনোবা যদি অবৈধ দখলকাৰী আছে তাক উচ্ছেদ কৰাৰ ক্ষমতা দুটা শক্তি দুটা গভৰ্ণমেণ্টৰ ওপৰত থাকে ভাৰতত এটা হ'ল ৰাজ্য চৰকাৰ এটা হ'ল কেন্দ্ৰ চৰকাৰ বিটিআৰৰ হাতত তেনেকুৱা উচ্ছেদ কৰাৰ ক্ষমতা নাই আজি যিটো জাকাছৰ নেতা আহিছে আমাৰ এই ষ্টাইল ইংটি 6 অনুসূচীৰ অধীনত স্বায়ত্ত শাসন হৈ গ'ল কিমান বছৰ হ'ল প্ৰায় 70 বছৰ তার অবরবা অজনজাতীয়সকলে মাটি কিনার নাই থাকার অধিকার নাই বহুত অজনজাতি এতিয়া থাকি গ'ল ভোট দিবলৈ ক্ষমতা পাই গ'ল কিন্তু 70 বছৰত কাৰ্বি আংলঙৰ পৰা কোনো অজন